নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা নতুন ৰেচিপি, দৰিকণা মাছ ভাপত দিয়া। ইয়াৰ কাৰণে আমাক লাগিব কিছু দৰিকণা মাছ। মই ভালকৈ ধুই কাটি লৈছোঁ, চফা কৰি লৈছোঁ এইখিনি। ইয়াৰ পিছত লাগিব আমাক কলপাত এখন ধুই ধুনীয়াকৈ চফা কৰি লৈছোঁ। পিঁয়াজ আৰু নহৰু অকণমান মিহিকৈ কাটি লৈছোঁ, তাৰ লগত লাগিব আমাক ভোট জলকীয়া। এতিয়া আমি গেছ জ্বলাই লৈছোঁ। তাত কাটি থোৱা কলপাতখন মই অলপ সময় সেকি লওঁ। এইকাৰণে সেকি ল'ম যে কলপাতখন যেতিয়া আমি মেৰাব চেষ্টা কৰিম, হয়তো কলপাতখন ফাটি যাব পাৰে। চ' অলপমান সেকি ল'লে কলপাতখন ফাটি যোৱাৰ চান্স নাথাকে। ইয়াত ধুনীয়াকৈ মই সেকি লৈছোঁ। দুখন কলপাত লাগিব, দুখনে মই সেকি লৈছোঁ ধুনীয়াকৈ। এনেকৈ সেকি ল'ব, চাব যাতে কলপাতটো পুৰি নাযায়। এনেকৈ সেকি দিয়াৰ লগে লগে কলপাতটো লাহি হৈ যাব। গোটেই ছাইডখিনি সেকি ল'ব, ধুনীয়াকৈ সেকি ল'লে লাহি হৈ যাব। খুব সহজ ৰেচিপি, ঘৰতে ট্ৰাই কৰিব পাৰে। ভাপত দিয়া মাছ খাই বহুত ধুনীয়া লাগে। চ' আজি বনাব ট্ৰাই কৰিছোঁ, আশা কৰোঁ আপোনালোকৰো ভাল লাগিব। বহুত টেষ্টি ৰেচিপি হয়। এতিয়া মোৰ কলপাতখন ৰেডি হৈ গৈছে। এতিয়া মই দুইখন কলপাততে মই মাছখিনি সমানে ভাগ কৰি দি দিছোঁ। ধুনীয়াকৈ এনেকৈ দি দিব মাছখিনি। ইয়াৰ পিছত মই এতিয়া মাছখিনিৰ ওপৰত মই পিঁয়াজৰ যিখিনি মই কাটি লৈছিলোঁ তাৰ ওপৰত দি দিছোঁ। সমানে দুভাগ কৰি মই পিঁয়াজখিনি দি দিছোঁ। তাৰপিছত নহৰুখিনিও দিম মই একেলগে। নহৰুখিনিও দি দিছোঁ ধুনীয়াকৈ। সমানে দুভাগ কৰি নহৰুখিনিও দি দিব। নহৰুখিনি দি দিছোঁ মই। এতিয়া মই ইয়াত অকণমান ভোট জলকীয়া দি দিম। ভোট জলকীয়া অলপমান মই কাটি লৈছোঁ। ধুনীয়াকৈ কাটি লৈছোঁ। বহুত বেছি ভোট জলকীয়া নিদিওঁ, যিহেতু ভোট জলকীয়াৰ মাত্ৰাটো বহুত বেছি, তো বেছি জলকীয়া হ'লে খাই ভাল নালাগে। এনেকৈ ভোট জলকীয়া দি দিছোঁ। এতিয়া মই পেন এটাত পানী গৰম কৰিছোঁ। এনেকুৱাকৈ পানীখিনি উতলিব দিছোঁ। এতিয়া মই কলপাতখনৰ লগত ধুনীয়াকৈ মাছখিনি বান্ধিছোঁ। এনেকুৱাকৈ বান্ধিব, এনেকুৱাকৈ ধুনীয়াকৈ বান্ধি ল'ব। চাব যাতে কলপাতখন ফাটি নাযায়। এনেকুৱাকৈ ৰোল বনাই দিছোঁ। এতিয়া কলপাতৰ ঠাৰিৰে মই ধুনীয়াকৈ গাঁঠি দিছোঁ। এনেকুৱাকৈ গাঁঠি দিব। দেখিছে ধুনীয়া ৰোল এটা হৈছে। ছেকেণ্ডটো মই এনেকুৱাকৈ বান্ধি লৈছোঁ। বান্ধি লৈ ধুনীয়াকৈ গাঁঠি লৈছোঁ। সেকি লোৱাৰ কাৰণে দেখিছে ধুনীয়াকৈ কলপাতখন ফল্ড হৈ গৈছে, নহ'লে ফাটি গ'লে হয়। মই এনেকুৱা এটা বাচন লৈছোঁ। সাধাৰণতে মাছ ধোৱাৰ কাৰণে এইটো বাচন ব্যৱহাৰ কৰা হয়। এয়া মই পেনটোৰ ওপৰত পানী গৰম হৈ আছে, তাৰ ওপৰত এনেকুৱাকৈ দি দিছোঁ। চাওক পানীৰ ভাপটো এই বিন্দাবিলাকৰে বাহিৰলৈ ওলাই আহিছে। এতিয়া মই ইয়াৰ ওপৰত মাছখিনি দি দিম। এনেকুৱাকৈ দি দিব মাছখিনি। ধুনীয়াকৈ দি দিছোঁ। এনেকুৱাকৈ ভাপবিলাক ওলাই আহিছে পানীৰ। এতিয়া মই ঢাকনি এখন দি দিছোঁ, যাতে ভাপটো বাহিৰলৈ ওলাই নাহে। ধুনীয়াকৈ ঢাকনিটো দি দিছোঁ।
10 মিনিট পিছত মই গুচাই চাইছোঁ, ধুনীয়াকৈ সিজিব আৰম্ভ কৰিছে আৰু 10 মিনিটমান দিলে হৈ যাব। এয়া 10 আকৌ ঢাকনিখন দি দিছোঁ মই। 20 মিনিট পিছত এতিয়া 20 মিনিট হৈ গৈছে। এতিয়া চাওক ধুনীয়াকৈ সিজি গৈছে। পাতটো কলা হৈ যাব, যেতিয়া মাছটো সিজি যায় পাতটো প্ৰায় কলা হৈ যাব। এতিয়া এইটো উঠাই আনিছোঁ মই ধুনীয়াকৈ, অলপ ঠাণ্ডা হ'ব দিছোঁ। এতিয়া মই মাছখিনি খুলি দেখাম কেনেকুৱা হৈছে। চাওক মাছখিনি ধুনীয়াকৈ সিজি গৈছে, ধুনীয়াকৈ সিজি গৈছে এতিয়া মাছখিনি। এতিয়া মাছখিনি মই সিজিছে। এতিয়া গোটেই মাছখিনি মই বেলেগ প্লেট এটাত উলিয়াই লৈছোঁ। এনেকুৱাকৈ আনটো পেকেটো খুলি লৈছোঁ। এনেকুৱাকৈ উলিয়াই লৈছোঁ মই গোটেইখিনি মাছ একেলগে এখন প্লেটত উলিয়াই লৈছোঁ। এতিয়া মাছখিনি মই ধুনীয়াকৈ সানি ল'ম। এতিয়া মাছখিনি মই সানি ল'ম। মাছখিনি সানাৰ আগতে মই ইয়াত অকণমান নিমখ দি লৈছোঁ। নিমখখিনি সোৱাদৰ জোখত দি ল'ব। অকণমান তেল দিছোঁ আৰু যদি ইচ্ছা কৰে অলপ খাৰ দিব পাৰে, অপচনেল হয়, নিদিবও পাৰে, বেলেগ একো দিয়াৰ দৰকাৰ নাই। এতিয়া মাছখিনি ধুনীয়াকৈ পিটিকি সানি লৈছোঁ। ধুনীয়াকৈ সনা গৈছে এতিয়া মাছখিনি। এইটোৱে চিম্পল ৰেচিপি, ঘৰতে ট্ৰাই কৰক, বহুত টেষ্টি হয়, বহুত ধুনীয়া ৰেচিপি। ভাপত দিয়া দৰিকণা মাছ এবাৰ ট্ৰাই কৰক ঘৰত, বহুত ইজি ৰেচিপি, সকলোৱে ভাল পাব। আশা কৰিছোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকৰ পচন্দ হৈছে। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।